সৰু আৰু এইটো এটা বাল্টিং ডাঙৰ বাল্টিং আৰু এইটো সৰুৱে কয় না মটংহে কয় চ' গাইজ জনাই আছোঁ আপোনালোকক মই সৰু আৰু বাল্টিং ডাঙৰ বাল্টিং এটা কিয় কাৰণে লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ চ' গাইজ আমাৰ মানে চব ধান চান মাৰি চব গোটেইখিনি শেষ হ'ল আৰু যিমান ধানৰ কাম যিমান যি আছিলে ধান মাৰা ধান কাটা হৈ গ'ল মাৰি হৈ গ'ল চব হৈ গ'ল আৰু এতিয়া আছে নতুন ভাত খোৱা ভাত খোৱা আৰু ভাত খাব আমাৰ আজি মানে পুখুৰী সিঁচিব আৰু মানে পুখুৰী সিঁচা কামটো আছে মাছটো ধুনীয়াকৈ ঘৰতে আছে যেতিয়া আৰু ঘৰৰ পৰা মানে ঘৰৰ মাটিত আৰু পুখুৰী খান্দিছে ইমান ডাঙৰ নহয় তথাপিও ডাঙৰে আৰু এইখিনি মাৰিব মানে আজি ভাত খাব ন চ' আজি পুখুৰীটো সিঁচিব তো বলক আমি মাছখিনি ধৰোঁ কিমান পাওঁ কিমান নাপাওঁ আপোনালোকক চব দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ তো বলক আমি মাছখিনি ধৰি লওঁ সৰু আৰু এইটো বাল্টিংটো লৈ যাম মই এইফালে শাক খেতি কৰিছে দাদা এইফালে সৰিয়হ আৰু এয়া ফুলকবি আৰু এইফালে বন্ধাকবিৰ পুলি লগোৱা হোৱা নাই এইখিনি মাটিতে লগাব আৰু বলক আমি পুখুৰী সিঁচালৈকে গৈ আছোঁ আমি আহি পালোঁ পুখুৰীলৈকে এতিয়া থৈ দিছোঁ দাৰা মাৰোঁ ইয়াৰ মেচিন দাদা এতিয়া মেচিন ষ্টাৰ্ট দিব ৰাতি সিঁচা হৈছিলে কিন্তু ৰাতি অলপ মেচিনে প্ৰব্লেম দিয়াৰ কাৰণে হোৱা নাই এতিয়াও বহুত আছে এইখিনি পানী চলি গ'ল পানী এতিয়াও বহুত আছে দুঘণ্টামান লাগি যাব ন এতিয়াও দুঘণ্টামান লাগিব গাইছ এতিয়াও এইফালে বহুত পানী আছে এতিয়াও এইফাললৈকে আছে মানে এই পুলটো দেখিছে তাৰ পৰা এনেকুৱাকৈ আছে মানে পূৰা খান্দি দিয়া হৈছে আৰু লাগিব দুঘণ্টামান পানী শেষ হোৱালৈকে এয়া পানী শুকাইছে আৰু পানীখিনি শুকাই গ'ল মাছ ধৰিছে অলপ এই ওপৰখিনি ধৰি দিলোঁ মাছ যিমান পাৰি ওপৰখিনি মানে সেইফালে পূৰা গোলকৈ খান্দা আছিলে ন সেইফালে পূৰা ধৰি দিলোঁ যিমান পাৰি পূৰা জালেদি উঠাই দিয়া হৈছে আৰু এইফালে পানী শুকালে বেছি উঠা নাই সৰু মাছখিনি উঠিছে আৰু এয়া সৰু মাছ পুঠি খলিহনা দৰিকণা এইবিলাক চব জালত উঠি গৈছে আৰু ডাঙৰখিনি আছে ইয়াতে দেখাম আপোনালোকক কিমান ডাঙৰ মাছ ওলাই নাজানো আৰু এয়া কি মাছ শিঙি মাছ মস্ত শিঙি মাছ আছে গাইত ভয় লাগিছে ধৰিবৰ কাৰণে শিঙি মাছ শিঙি মাগুৰ সম্পূৰ্ণ পানীখিনি সিঁচিব পাৰিলে গম পাম আৰু মাছ কিমান আছে ডাঙৰ মাছ আছে না সৰু মাছ আছে ডাঙৰ মাছ এতিয়ালৈকে দেখা নাই কিন্তু পানী আছে এতিয়াও একাঠুমান আছে পানী এয়া মাছ গোটেই কাকৰখিনি ওলাই গৈছে কাকৰে বেছি ওলাইছে আজি এই কাকৰ এইফালে আছে বাৰু মাছ ইয়াত শ'ল মাছ ইয়াত শ'ল মাছ আৰু কাৱৈখিনি আছে ইয়াত এইখিনি কাকৰ আৰু গুড়া মাছখিনি আছেই তাতে পানীখিনি মানে শুকাই গ'ল ইয়াত মানে বাম হৈ আছে না ইয়াত তাতে পানী বেছি আছে দ আছে মানে তাতে মেচিনটো তাত লৈ যোৱা হৈছে আৰু এতিয়া মেচিনটো ইয়াত লৈ যোৱা হ'ল আৰু ইয়াত তাৰপৰা সিঁচিব আৰু গোটেইখিনি পানী শেষ কৰি দিব আমাৰ মাছ ধৰি শেষ এইখিনি চাফা কৰিব লাগিব আৰু এইটো শ'ল মাছ এইটো ইয়াতো আছে মাছ আৰু ইয়াত আছে এইটো আৰু ইয়াত আছে আৰু এইখিনি আৰু ইয়াত এই তিনিটা গুড়া মাছ আৰু ইয়াত ডাঙৰ মাছ আছে আৰু ইয়াত ডাঙৰ মাছ লৈ গ'ল আৰু শেষ ধৰি আমাৰ মাছ ধৰি হৈ গ'ল আৰু বৰ্তমান 4টা বাজি গৈছে 5টাই বাজিব আৰু ঠাণ্ডা লাগি গৈছে ইফালে পূৰা পানী এৰি দিয়া হ'ল আমি এতিয়া চাফা কৰি লওঁ আৰু দেখাই আছোঁ আপোনালোকক মাছখিনি ধোৱাৰ পিছত কিমান ওলাল এয়া মাছ গুড়া মাছ এইখিনি ডাঙৰ মাছ ইমান নাই এইখিনি কাকৰ ইয়াত আছে ফল আৰু কাৱৈ মাছ মাছ ধৰা মানুহ ইয়াৰো আছে মাছ এইখিনি আজি নতুন ভাত খোৱাৰ কাৰণে বাছি থকা হৈছে ফল বৰালি মাছ নাই খালি শ'ল মাছে খাব লাগিব আৰু আজি শ'ল মাছ আৰু কি আছিলে কাকৰ নহয় শ'ল মাছ আৰু গছ আলু আৰু মাটিমাহ কেঁকুৰা এইটো গাহৰি এইটো মাটিমাহ বইল কৰিছে ইয়াত মাছ আছে আৰু ইয়াত গাহৰি এই মাটিমাহ আৰু এইয়া কাঠ আলু আৰু মাটিমাহ বনিব এইফালে মাছ আৰু এইফালে গাহৰি আৰু এই লোকেলখিনি বনাব আছে আৰু এইফালে আমাৰ ৰাইজে বহি গৈছে যাক মাতা হৈছে ধুনীয়াকৈ আহিছে আৰু ধুনীয়াকৈ বহি গৈছে খাবৰ কাৰণে ৰেডি হৈছে আৰু
চ' গাইজ আপোনালোকৰ নতুন ভাত খোৱা হ'লে নাই জনাব নাপাহৰিব লগ পাম নেক্সট এপিছ'ড